धेमाजि जिल्लानि सिङाव थानाय सिमेन्ट सापरि ओनसोलाव मुंकरसेलेक ICDS नि मोनथाम अंगनाबादि केन्द्रआव भारतनि प्रधानमन्त्री बिथाङा बिथोन होनाय बायदि थांनाय 1 सेप्तेम्बरनिफ्राय 30 सेप्तेम्बरसिम पोषण माह फालिनो बिथोन होनाय बायदि दिनै सिमेन्ट सापरि गोदान गामि अंगनाबादि केन्द्र सिमेन्ट बाजार अंगनाबादि केन्द्र आरो संदिक अंगनाबादि केन्द्र बे मोनथाम अंगनाबादि केन्द्रआव दिनै मैगं गायग्रा जायगा बेखेवनानै होदों। बे मैगं गायग्रा जायगायाव मोनथाम रोखोमनि बिफां लाइफां थागोन होनना फोरमायदों जनाय मुखुमानि ICDS सुपारभाइजार बिमला बसुमतारी बिथाङा। बे मोनथाम लाइफाङा जागोन जेरै मुलि बानायनो हानाय, संनानै जानो हानाय आरो बिबार ओंखारनो हानाय आरो बेफोर बिफां लाइफांखौ माबायदि गायनानै जोथोन लानांगौ आरो मा बिफांखौ मा मुङै बुंनाय जायो गासैखौबो रायजो राजाखौ लाफानानै फोरमायथिना होयो जाहाथे बेफोरखौ नुनानै गामिनि माखासे रायजो राजा बिथांमोनहा सोलोंनो हायो आरो अंगनाबादि केन्द्रनि फरायसुला फरायसुलि बिथांमोनखौ सोलोंनो थाखाय गोबां रोखोमनि बिफां लाइफां मैगं थाइगं गायनानै दिन्थिनाय जादों। नाथाय दुखु गोनां बाथ्राया बेसो गोबां अंगनाबादि केन्द्रआवनो नांगौ बायदि मैगं थाइगं गायनो थाखाय हा मोननाय जायाखै। मोर नाम मिसेस बिमला बसुमतारी, मैं मुरकंसेलेक ICDS प्रोजेक्ट सुपारभाइजार, मोर सेक्टर बर्तमान सिमेन्ट सापरि। आज आमी निउट्री गार्डेन एटा इयात क्रिएट करिसो। आगते आमी निउट्री गार्डेन बुली आमार आसिले, किन्तु रिसेंटली आमी पोषण भाटिका क्रिएट करिब लागे। अलरेडी कि कय निउट्री गार्डेन आमार आसिले, निउट्री गार्डेनर आमी आरो अकमान क्रिएट करि आमी पोषण भाटिका बनाइছো। भाटिका बुली कले आमार मेडिसिनेल प्लांट থাকিব আৰু তাত ফল মূল থাকিব আৰু ভেজিটেবল থাকিব। এইখিনি ক্ৰিয়েট কৰি আমি অল আংগনবাড়ী সেন্টাৰক আমি সবকে সজাগ কৰিবলৈ কৈছো। আমি সব আংগনবাড়ী সেন্টাৰতে যাৰ যাৰ মাটি আছে আমি পোষণ ভাটিকাটো ক্ৰিয়েট কৰিব লাগে। তাৰ লগতে আমাৰ বেনিফিচিয়াৰী প্ৰেগনেন্ট, লেক্টেটিং আৰু আমাৰ এডুলেশ্যন যিখিনি আছে শিশুসকলৰ পেৰেণ্টছ বিলাকক গাৰ্জেন বিলাকক আমি মেছেজ দিব বিচাৰিছো। এই আমাৰ গাৰ্ডেনটো চাই প্ৰতিটো ঘৰতে আমাৰ প্ৰেগনেন্ট, লেক্টেটিং যিমান মানে আমাৰ বেনিফিচিয়াৰী আছে বেনিফিচিয়াৰী ঘৰে ঘৰে এই এনেকা গাৰ্ডেন সবে পাতক। ইমান ডাঙৰ আমাৰ গাৰ্ডেন এৰিয়া নালাগে, আমাৰ সৰু এৰিয়াতে আমি সবখিনি বস্তু আমি লগাব পাৰো বুলি আমি মেছেজ দিব বিচাৰিছো। আৰু মই বেছি নকওঁ, ইমানকে কৈ ৰাখিছো। আগতো আমি ক্ৰিয়েট কৰিছো, আমাৰ পোষণ মাহ এভৰি পোষণ মাহত আমি ক্ৰিয়েট কৰিব লাগে। অলৰেডি ইয়াতো মোৰ বহুত ভাল লাগিছে। আগতে অলৰেডি আছিলে থাকাটো আমি আৰু অকমান ক্ৰিয়েট কৰিছো আৰু অকমান এড কৰি দিছো। আজি আমাৰ এই সিমেন্ট সাপৰি ষ্টেট অংগনবাড়ী কেন্দ্ৰত আহি পেলাই কিন্তু আজি এইটো অপেনিং হেৰিত আহি পেলাই মই যেটো মুকলি কৰিলোঁ, আমি দেখাত তেখেতলোকে নিয়মভাৱে ইয়াত আহি পেলাই নিজৰ নিজৰ কৰ্তব্য পালন কৰে। আৰু আজি ইয়াত আমি যিটো সৰু জায়গাতেই যিটো আমাৰ গাৰ্ডেনবিলাক কৰি পেলাই আমাক দেখুৱাই দিলে আমি বহুত ভাল পাইছোঁ। আৰু সেইটোৰ পৰা মানুহৰ প্ৰেৰণা আহিব কেনেকৈ আমি সৰু সৰু জায়গাত থাকি পেলাই কেনেকৈ খেতি বাতি কৰি খাব লাগে, কেনেকৈ ফচল উৎপাদন কৰি আমি জীৱিকা নিৰ্বাহ কৰিব লাগে, সেইটো আমাৰ ইয়াত মানে তেওঁলোকে দেখুৱাই দিয়া হ'ল। আৰু আমাৰ ওচৰ পাজৰ মানুহবিলাক ইয়াত আহি পেলাই বহুতেই চাইছে, বহুতেই ভাল পাইছে। মানে তেওঁলোকৰ যিটো প্ৰচেছত খেতি বাতি কৰি পেলাই দেখুৱাই দিছে সেইটো বহুতো ভাল হৈছে। আৰু মোৰ ফালৰ পৰাও মই বহুত ভাল পাইছোঁ। সেইটো আমি বহুত চিন্তা কৰিব লগা হৈছে। আমাৰ ইয়াত বহুতো গছ গছনি ৰোৱা মানে হেৰি আহি থাকে, পিছে গছ পুলিটো লগাই ৰোৱাটো ৰুৱে, তাৰপিছত সেইটো আপডাল কৰা নহয়। গৰু ছাগলী খাই পেলাই এইটো এনে মানে চৰকাৰৰ টকাবিলাক বৰবাদ হৈ গৈছে, পুলি বৰবাদ হৈ গৈছে আপোনাৰ। আচলতে সেইটো আমি ৰোৱাতকৈ পিছত যিটো এই গছটো আপডাল কৰিব লাগে সেইটোৱে আমি বেছি গুৰুত্ব দিব লাগে। অকল ৰুলেতো নহ'ব, ৰুই পেলাই এইটো আপডাল কৰিব লাগিব, হয়নে নহয়? তেতিয়াহে এই মানে ভাল হ'ব। নহ'লে আপোনাৰ জেওৰা এটা দিন যে এনে ৰুই পেলাই এনে থৈ দিয়ে, আপডাল নকৰে, এইটো গৰু ছাগলী খাই পেলাই এনে বৰবাদ হৈ গৈছে। আমি বহুতো দেখি আহি আছোঁ এনেকৈ। সংস্থাপিত হোৱাৰ পৰাই দেখি আহিছোঁ, ভালেই চলাই আছে আমাৰ যিজন আমাৰ কি কয় এইটো কৰ্মীবিলাক আমি ভালকৈ মানে চলাই থকা দেখি আছোঁ। মই ওচৰতে থাকোঁ, আমি এইখন গাঁৱতে থাকোঁ, ভালেই চলি আছে। আৰু জাগাটো আমাৰ ঠেক হ'ল, ইয়াত জাগা ঠেক হ'লে আমাৰ ইয়াত বহুত ভালকৈ মানে চলি আছে বৰ্তমান। আৰু ডিউটিবিলাক তেওঁলোকে যেনেকৈ আমি দেখি আছোঁ বাৰু। আৰু ৰাইজে জানে, ৰাইজে ক'ব, মই ক'লেতো নহ'ব না, ৰাইজে জানে, চবেই জানে। আমাৰ যেটো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই 1 সেপ্টেম্বৰ পৰা 30 সেপ্টেম্বৰ ভিতৰলৈকে আমাক পোষণ মাহ হিচাপে আমাক পাতিবলৈ আগৰ পৰাই অৰ্ডাৰ আছে। আৰু সেই
সেই অৰ্ডাৰটোৰ প্ৰতি আমি লক্ষ্য ৰাখি আমি 1 ছেপ্টেম্বৰৰ পৰা 30 তাৰিখৰ ভিতৰত আমি পোষণ মাহ হিচাপে পালন কৰি আহিছোঁ। তাৰ লগতে লক্ষ্য ৰাখি আমি পোষণ বাটিকা হিচাপে আজিৰ এই দিনটোত আমি শুভ উদ্বোধন কৰিলোঁ। আৰু আমি যাতে যিখিনি ঔষধি সম্পন্ন যিখিনি আমি খেতি কৰিব পাৰোঁ, খুব কম খৰচত কম মাটিত কৰিব পাৰোঁ, সেই খেতিটোৰ জৰিয়তে গাঁৱৰ মানুহখিনিয়ে যাতে কিছু উৎসাহ পায়, আমি আমাৰ কেন্দ্ৰৰ ল'ৰা ছোৱালীখিনিক যাতে সেইখিনি ঔষধ যাতে শিকাব পাৰোঁ, আমাৰ গৰ্ভৱতী প্ৰসূতি মহিলাৰ লগতে আমাৰ যিসকল কিশোৰী আছে সকলোকে আমি এইখিনি আচলতে দেখুৱাবলৈ এটা ক্ৰিয়েটহে কৰিছোঁ, মানে তেখেতসকলে যাতে কিবা এটা শিকিব পাৰে তাৰ কাৰণে। দিনত মই খুব এটা ভাল আদৰ্শ অংগনবাদী কেন্দ্ৰ হিচাপে মই পৰিচিত হ'ব বিচাৰোঁ সকলোৰে ওচৰত। কিন্তু আমি চৰকাৰীভাৱে মডেল অংগনবাদী আমি 2020 মানতে পাইছোঁ, কিন্তু আমাৰ যিহেতু মাটি খুব কম সেইকাৰণে আমি চৰকাৰৰ ফালৰ পৰা যিটো 25 লাখ টকীয়া মডেল অংগনবাদী কেন্দ্ৰ পাব লাগে সেইটো আমি পাবলৈ সক্ষম হোৱা নাই। তথাপিও আমি যিমানখিনি পাৰোঁ সিমানখিনি আমি চেষ্টা কৰি আছোঁ। অনাগত দিনত আমি খুব ভাল অংগনবাদী কেন্দ্ৰ ধেমাজি জিলাৰ ভিতৰত অন্ততঃ মুৰকংচলেক ICDS প্ৰজেক্টটো যাতে 1 নম্বৰত থাকিব পাৰে তাৰ কাৰণে আমি সদায় চেষ্টা কৰি যাম। ঔষধি গছ আৰু ফল মূল আৰু শাক পাচলি সেইখিনি লৈ আমি আজি পোষণ বাটিকাটো অপেনিং কৰিছোঁ। আগতে আমাৰ আছিলেই আৰু কেইটামান বস্তু সংযোজন কৰিছোঁ আৰু বাকী নতুনখিনি সেইখিনি সকলোখিনি কোৱা হ'ল। লাই লফা পৰা আদি কৰি মেডিচিন, ছজিনা, মচন্দৰী, পালেং আৰু ফল মূলৰ ড্ৰেগন ফল, কিবা কিবি অমিতা, এইবোৰ ফল, কল, সেইখিনি এই আইটেমবিলাকৰ এতিয়া ল'ৰা ছোৱালীৰ কাৰণে, গৰ্ভৱতী মহিলাৰ কাৰণে পুষ্টিকৰ খাদ্য বুলিও ক'ব পাৰি। আৰু ঔষধি হেৰিয়ৰ কাৰণে, বেমাৰৰ কাৰণে, যিকোনো বেমাৰৰ কাৰণে এইখিনি ঔষধি গছবোৰ আমি হেৰি কৰোঁ। সেইকাৰণে আমি ইয়াতে অনুষ্ঠানটোলৈ আমি নিজে হেৰি কৰিছোঁ চমুকে। ফলত মই সেইটোৱে ক'ম যে আজি আমি যিখিনি কৰিছোঁ কেইগৰাকীমান বাইদেউ আহি দেখিছে, যিগৰাকী বাইদেউ কৰা নাছিলে যদি অনুসৰণ কৰক, আগলৈ সেনেকৈ অনুষ্ঠানটো কৰি যাওক, আমি সহায় কৰিম। আমি চব ক্ষেত্ৰতে আমি লাগি মেলি সেনেকৈ মোৰ ইয়াত আজি যেনেকৈ সফলতা হৈ গৈছে আৰু বাকী চেণ্টাৰবিলাকতো তেনেকৈ কৰি যাম, সেইটোকে ক'ম। सेरफांगुरियाव बाजाज बाइक लानो गोसो गुदुं सुबुंफोरनि थाखाय गाहाम खौरां। सेरफांगुरियाव थानाय पंका एन्टारप्राइज बाजाज शोरूमा फैगौ 25 सेप्तेम्बरनिफ्राय 29 सेप्तेम्बरसिम मेगा लन काम एक्सचेन्ज मेला खुंफुंगोन। बाइगिरि बिथांमोननो RC इन्सुरेन्स लाफानानै 10,999 रां बेसेनावनो लवेस्ट डाउन पेमेन्ट होनानै बाइक लानो हागोन आरो 500 रां होग्रोनानै गोसोबायदि बाइकखौ आवग्रिना दोननो हागोन। नोंथांमोना सेरफांगुरियाव थानाय पंका एन्टारप्राइज बाजाज शोरूमजों लोगोसे कसुगाव फेस्टिव आउटलेट आरो सराइबिल फेस्टिव आउटलेट ब्रान्च शोरूमावबो खुंफुंजानाय मेगा लन काम एक्सचेन्ज मेलायाव फैनानै नोंथांनि लुबैनाय बाजाजनि बाइकखौ लांफैनो हागोन। पंका एन्टारप्राइज बाजाज शोरूमा लोगोसे मोजां अफार लाफादेरदों। 5 लिटार पेट्रल फ्री, गंनि हेलमेट फ्री, केस होनानै बाइक बायगिरिफोरनो 2,000 रां केशबेक हरफिननाय जागोन आरो मेगा लन काम एक्सचेन्ज मेलायाव बाइक बायगिरिफोरनो 1 बोसोरनि थाखाय 2 खेब फ्री वाशिं होनाय जागोन। आबुङै मिन्थिबावनो थाखाय 6003817191 9101547892 आरो 9101598021 जानबुं नम्बराव खौरां लाहरनो हागोन।